হেল্ল' গাইজ, সংগীতা ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। মই আজি এটি নতুন ভিডিঅ' দিব ওলাইছোঁ। আশা কৰোঁ মৰম দিব সকলোৱে। মই কাজি টেঙা ছিঙিব আহিছোঁ। মই দেউতাই খেতি কৰা এইবিলাক আৰু বহুত দিন মানে 1 বছৰে হ'ল ভিডিঅ' নবনোৱা। লাজো লাগে, ভয়ো লাগে, কি ক'ম কি নক'ম তেনেকুৱাকৈ বহুত দিন ভিডিঅ' কৰা নাছিলোঁ। আৰু কেমেৰাৰ সন্মুখত আহিলে অলপ লাজো লাগে, ভয়ো লাগে। যদি কিবা মই বেয়াকৈ বা ভুল কৰি কওঁ আপোনালোকে শুধৰাই দিব। আৰু মোৰ 1 জানুৱাৰীত এটা মই ভিডিঅ' দিছোঁ, যদি আপোনালোকে চোৱা নাই প্লিজ চাব। আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। মৰম আৰু আশীৰ্বাদ যাতে আপোনালোকে এনেকৈ মোক দি যায়। এতিয়া মই কাজি টেঙাটো ছিঙি লওঁ আৰু আজি মই দিনটোত কি কৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব নাপাহৰিব। শেষলৈকে ভিডিঅ'টো চাই যাব। নাৰিকলৰে চুজি লাড়ু বনোৱা দেখাবলৈ চেষ্টা কৰিম। এয়া নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া চেনি মিক্সাৰত গুড়ি কৰি লৈছোঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ আৰু ইয়াতে চুজি ঢালি দিয়া হৈছে। আৰু চুজিখিনি এনেকৈ অলপ টাইম লৰাব আৰু আপোনালোকে কিমান লাড়ু বনায় সেইমতে চুজিটো দিব। এতিয়া অলপ চুজিখিনি ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিব। ইয়াতে মই এতিয়া নাৰিকলখিনিত চেনি ঢালি দিছোঁ। চেনিখিনি অলপ টাইম এনেকৈ মিহলি কৰাই দিব। এতিয়া কেৰাহীত নাৰিকল আৰু চেনিখিনি ঢালি দিয়া আছে। অলপ টাইম এনেকৈ লৰাই থাকিব আৰু যেতিয়ালৈকে নাৰিকল আৰু চেনিৰ পৰা আঠা নোলায় তেতিয়ালৈকে এনেকৈ থাকিব। যেতিয়া নাৰিকলখিনি হ'ব তেতিয়া আপোনালোকে চুজিখিনি বহাই দিব আৰু চুইচটো বন্ধ কৰি ল'ব আৰু এনেকৈ অলপ টাইম লৰাই দিব। হাতৰ মুঠাত এনেকৈ লাৰি চাব যে লাড়ুটো হৈছে নে নাই। এয়া মোৰ সম্পূৰ্ণ লাড়ুটো হৈ গৈছে। এতিয়া আপোনালোকে লাড়ু বনাব পাৰিব। এয়া মই লাড়ু বনাই আছোঁ। মোৰ ইমানকেইটা লাড়ু হৈছে, মানে মই কমকৈ বনাইছিলোঁ। এয়া পিঁয়াজ, আলু, জলকীয়া দুটা, নহৰু, এয়া পিঁয়াজ আৰু নহৰু মিক্সাৰত খুন্দি আনিছোঁ। এতিয়া মই কেৰাহীত তেল বহাই দিম। ভিডিঅ' কৰা মানুহ নাছিল কাৰণে মই নিজে মোবাইলটো লৈ কিনে এনেকৈ ভিডিঅ' বনাইছোঁ। আৰু এতিয়া মই আলু বহাই দিছোঁ। হালধিখিনি দিয়াৰ পিছত এনেকৈ লৰাই দিব। আলু সোঁফালে যাতে হালধিখিনি লাগি থাকে। আলুখিনি আধা ভজা কৰি ল'ব আৰু মই এতিয়া আলুখিনি দিব দিম। আলু ভাজি ৰোৱা তেলখিনিতে মই এতিয়া পিঁয়াজখিনি বহাই দিম। ইয়াতে মই নহৰুখিনি দিছোঁ। নহৰু, জলকীয়া দুটা দিছোঁ। এনেকৈ অলপ টাইম লৰাই দিব। এতিয়া মই হালধি দিছোঁ ইয়াতে। এতিয়া মই অকণমান পাঁচফোৰণ দিম।
এতিয়া মই ইয়াত আলুখিনি বহাই দিছোঁ। অলপ এনেকৈ লৰাই দিব। এতিয়া পানী ঢালি দিওঁ। এতিয়া মই ইয়াতে নিমখ দিম আৰু নিমখখিনি আপোনালোকৰ জোখমতে দি ল'ব। এয়া হৈ গ'ল আলুৰ দম। লগতে আৰু এয়া মই মাংস বনাব ওলাইছোঁ। মাংসখিনি এয়া বইল কৰি লোৱা হৈছে। এতিয়া মই কেৰাহীত তেল বনাই দিছোঁ। মাংস ৰেডি হৈ গ'ল মোৰ। আৰু টেঙা ভাত, চালাড আৰু এয়া মাংস, আলুৰ দম। এতিয়া মই ভাতটো খাই লওঁ।